Hello friends, welcome to my channel. আজি মই আপোনালোকৰ আগত বনাবলৈ লৈছোঁ মাছৰ এখন ৰেচিপি আৰু সেইটো মই বনাম কচু আৰু চুকা শাক আৰু ধনিয়া পাতেৰে মাছৰ টেঙা ৰেচিপি। প্ৰথমতে মই মাছখিনি হালধি আৰু নিমখ সানি লৈছোঁ। এতিয়া মাছখিনি মই ভাজি ল'ম। খুব বেছিকৈ কাঢ়াকৈ নাভাজোঁ। মাছখিনি বেছিকৈ দি দিয়াৰ কাৰণে অলপ লৰাওঁতে প্ৰব্লেম হৈ পৰিব। আপোনালোকে কমাই দিব। মই সোনকালে কৰিম বুলি ভাবি পেলাই গোটেইখিনি একেলগে দি দিলোঁ। ফলত মোৰ এৰাওঁতে বহুত প্ৰব্লেম হৈ গৈছিলে। এনেকৈ আপোনালোকে নকৰিব। মাছখিনি ভজাৰ পিছত মই কচু আৰু চুকা শাক ৰেডি কৰি ল'ম। কচুখিনি পঞ্চমুখী কচু দি বনাম। মই পঞ্চমুখী কচুটো সিজাই ল'ব লাগে আগতে, আৰু তাৰপিছত মই চুকা শাকখিনি লগতে নিসিজাওঁ, পিছত দি পেলাই বনাম। মাছৰ জ্বলা আঞ্জাতকৈ টেঙা ৰেচিপিটো খাই মই বেছি ভাল পাওঁ। আপোনালোকে মাছৰ কি ৰেচিপি ভাল পায়? যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেনেহ'লে বনাই চাব। অৱশ্যে সকলো অসমীয়া মানুহে এই তৰকাৰীখন বনাবৰ কাৰণে আমাক লাগিব পঞ্চমুখী কচু। ইয়াত মই 2টা কচু লৈছোঁ আৰু এমুঠি চুকা শাক লৈছোঁ আৰু ধনিয়াৰ পাত এমুঠি লৈছোঁ। এতিয়া মই এই কচুখিনি বাকলি গুচাই সিজাই ল'ম আৰু চুকা শাকখিনি ভালকৈ বাছি ল'ম। সেইখিনি নিসিজাওঁ, অকল কচুখিনি সিজাই ল'ম। চুকা শাকখিনি আমি পিছত ব্যৱহাৰ কৰিম। আহকচোন চাওঁ। এতিয়া মই কচুৰ বাকলিখিনি গুচাই লৈছোঁ। তাৰপিছত মই এইখিনি সিজাই ল'ম আৰু চুকা শাকখিনি ভালকৈ বাছি ল'ম। যিহেতু তাৰ মাজত বেলেগ কোনো বনো সোমাই থাকে কেতিয়াবা, সেইকাৰণে ভালকৈ বাছি ল'ব লাগে। এতিয়া এখন ফ্ৰাইং পেন লৈ তাত মই অলপমান সৰিয়হৰ তেল দি দিছোঁ। যিহেতু মই টেঙা তৰকাৰী বনাম, গতিকে টেঙা তৰকাৰীত পাঁচফোৰণ দিলে খাবলৈ ভাল হয়। সেইবাবে মই ইয়াত অলপ পাঁচফোৰণ এড কৰিছোঁ। নেক্সট মই ইয়াত দিম কেঁচা জলকীয়া। কেঁচা জলকীয়া মই কাটি থৈছোঁ, ফালি থৈছোঁ। এইখিনি মই ইয়াত এড কৰি দিম। যিহেতু কচু কেতিয়াবা খজুৱাবও পাৰে অকণমান। এনেইতো পঞ্চমুখী কচু নখজুৱাই, কিন্তু কিবা কাৰণত খজুৱাব পাৰে। গতিকে ইয়াত কেঁচা জলকীয়া দুটামান ফালি দিয়াটো ভাল। এতিয়া মই ইয়াত পিঁয়াজ এড কৰিম। পিঁয়াজ মই বেছিকৈ দিয়া নাই, যিহেতু পাঁচফোৰণ দিছোঁ। তাৰ ফ্লেভাৰটো টেঙা তৰকাৰীত বেছি ভাল লাগে। সেয়েহে মই ইয়াত পিঁয়াজ অলপমান দিছোঁ মাত্ৰ। এতিয়া মই ভালকৈ এইখিনি ভাজি ল'ম। কচু আৰু চুকা শাকৰ তৰকাৰী কোনে কোনে খাই ভাল পায় বাৰু? আপোনালোকে ভাল পায়নে? আমাৰ ঘৰত সকলোৱে মাছৰ টেঙা জোল খাই ভাল পায়। সেইকাৰণে মই এই ৰেচিপিটো আজি বনালোঁ। চুকা শাক নতুনকৈ ওলাইছে বজাৰত, গতিকে খাবলৈও মন যায় প্ৰথম ওলাওঁতেই ছিজনত। এনেই আমাৰ ঘৰৰ বাৰীত চুকা শাক কৰা হয়, কিন্তু এতিয়া অলপ পানী হৈ আছে, গতিকে এইবাৰ কৰোঁতে অলপ দেৰি হ'ব। এতিয়া মই সিজাই থোৱা কচুখিনি ইয়াত এড কৰি দিলোঁ।
মই খুব বেছিকৈ সিজাই লোৱা নাই, অলপমানহে গৰম পানীত সিজাইছিলোঁ। এতিয়া মই ইয়াত হালধি অলপ এড কৰিলোঁ। নেক্সট এতিয়া মই ইয়াত অলপ সময় পিছত চুকা শাকখিনি এড কৰি দিম। চুকা শাক এড কৰাৰ লগে লগে তাৰ পৰা যিখিনি শাকত থকা পানী, সেই পানীখিনি বাহিৰলৈ ওলাই আহে আৰু তেতিয়া আমি লগে লগে সেই পানীখিনি যাতে শুকাই নাযায় তাত আৰু অলপ পানী দি দিব লাগে, নহ'লে গোটেই নিউট্ৰিশ্যনখিনি শুকাই যাবগৈ, উৰি গুচি যাব ভাপ হৈ। নিমখ নিজৰ সোৱাদ অনুসৰি এড কৰিলোঁ। এতিয়া কাটি থোৱা চুকা শাকখিনি মই ইয়াত এড কৰি দিছোঁ। চুকা শাকখিনি দিয়াৰ লগে লগে উমলি যায় আৰু তাৰ পৰা পানীখিনি বাহিৰত ওলাই যায়। শাকত বহুত পৰিমাণে পানী থাকে, সেউজীয়া শাক আমি খাব লাগে, তাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, সেয়েহে আমি যিমান পাৰোঁ সেউজীয়া শাক খাব লাগে। দৈনিক আহাৰত আমি এবাৰ হ'লেও সেউজীয়া শাক পাচলি খাব লাগে, বিশেষকৈ দিনৰ ভাগত খাব লাগে। ৰাতি সেউজীয়া শাক আমি খাব নালাগে, যিহেতু আমাৰ ডাইজেশ্যনত প্ৰব্লেম হ'ব পাৰে। এতিয়া মই ইয়াত অলপমান ভাজি তাতে অলপ পানী এড কৰি দিম। এতিয়া মই ইয়াত অলপ পানী এড কৰি দিছোঁ। প্ৰথমতে অলপমান পানী দিছোঁ, এতিয়া অলপ ঢাকি দিম। তাৰপিছত মই আৰু অলপ বেছিকৈ জোলৰ কাৰণে পানী দিম। প্ৰথমে অলপমান পানী দিছোঁ। কচুখিনি সিজিবৰ কাৰণে থৈ দিছোঁ, অলপমান পানী দিছোঁ, কিন্তু ইয়াৰ পিছত আকৌ আমি এবাৰ পানী দিম, কাৰণ এইবাৰ মই কমাই পানী দিছোঁ অলপ সিজিবৰ কাৰণে। তাৰপিছত আমি আকৌ জোলৰ কাৰণে বেছিকৈ পানী দিম। আহকচোন চাওঁ কি হৈছে। এতিয়া আমি দেখিব পাইছোঁ যে ধুনীয়াকৈ চুকা শাক আৰু কচুখিনি মিক্স হৈ গৈছে। মিক্স হ'বৰ কাৰণে মই প্ৰথমতে অলপমান পানী দিছিলোঁ, যাতে দুয়োটাৰ ফ্লেভাৰটো ভালকৈ মিক্স হৈ যায়। এতিয়া মই ইয়াত আৰু বেছি পৰিমাণে পানী এড কৰি দিম জোলৰ কাৰণে, যিহেতু টেঙা জোল মাছৰ, গতিকে আমি ইয়াত অলপ সৰহকৈ পানী এড কৰিম। কাৰণ গ্ৰেভি টাইপ বনালে, যেতিয়া মই জ্বলা তৰকাৰী বনাওঁ তেতিয়া মই গ্ৰেভি বনাওঁ, আৰু টেঙা তৰকাৰী বনালে মই অলপ পানী বেছিকৈ দিওঁ। এইখিনি এতিয়া আমি ধুনীয়াকৈ ঢাকি পেলাই সিজিবলৈ দিম ভালকৈ। কচুখিনি যিহেতু অলপমানহে সিজাইছিলোঁ, মই ভালকৈ সিজোৱা নাই, গতিকে এইখিনি ভালকৈ সিজিবলৈ দিম। তাৰপিছত মই ইয়াত উতল আহিলে মাছখিনি এড কৰি দিম আৰু শেষত ধনিয়া পানী দি ৰখা কিছু সময় হৈ গ'ল। এতিয়া আমি কচুখিনি ভালকৈ সিজিছে নে নাই চাম। চাওক, কচুখিনি ধুনীয়াকৈ সিজি গৈছে। দুটুকুৰমান ভাঙি চালে আমি ভালকৈ গম পাম। এয়া চাওক, ভালকৈ সিজি গৈছে। আপুনি ইচ্ছা কৰিলে ইয়াতে কচু কেইটুকুৰমান ভাঙি দিব পাৰে। এতিয়া মই ইয়াত মাছখিনি এড কৰি দিম। মাছখিনি এড কৰাৰ পিছত অলপ সময় আমি
ঢাকোন দি ৰাখিম যাতে মাছৰ ফ্লেভাৰটো তৰকাৰীলৈ আহি যায়, নহ'লে মাছৰ ফ্লেভাৰটো ভালকৈ নোলায়। ধনিয়া পাত মই কাটি লৈছোঁ। এতিয়া এই ধনিয়াখিনি তৰকাৰীখিনিত মই দি দিম। ধনিয়া দিয়াৰ লগে লগে সোৱাদ আৰু দুগুণ বাঢ়ি যায়, গতিকে ধনিয়াটো দিব লাগে। মাছৰ তৰকাৰীত বিশেষকৈ ধনিয়া দিলে খুব ভাল লাগে, কিন্তু মই মাংসত ধনিয়া নিদিওঁ। মাছৰ তৰকাৰীতে মই ধনিয়াটো দিওঁ বেছিকৈ। আমাৰ মাছৰ তৰকাৰী পূৰা ৰেডি হৈ গৈছে। ইয়াক আপোনালোকে ভাতৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিব।